আৰু আজি আমি বনাম লোকেল মুৰ্গীৰ মাংস তাকো কুকত বনাম চাওক মাটিৰ বাচনত বনাম এটো মই মানে আগতেও মাংস বনাইকে খাইছিলো কিন্তু আপোনালোকক দেখুৱা নহল মায়ে কলে যে আজি খাবিয়ে যিহেতু ভিডিও এটাই কৰ বুলি কলে গটিকে ভিডিও এটা কৰো ইয়া মাংস বেছি আছে মই গুটেইখিনি নবনাও ইয়াৰে আধাখিনি মই বনাম আধাখিনি মায়ে বনাব আৰু মছলাটো ৰেডি কৰি আছো এটা মছলাখিনি আপোনালোকক দেখাও আৰু এয়া মই লৈ লৈছো আদা নহৰু গুছোৱা নাই আদা নহৰুখিনি গুছাম আৰু ৰঙা জলকীয়া লৈছো এতে জিৰা লৈছো এটো মই জিৰাটো পিচিম গুড়া ইউজ নকৰো পুৰা টোটালি পাতাত পিসা বস্তু ইউজ কৰিম আৰু ইয়াটো কি হয় ককচোন এয়া হৈছে গৰম মছলাখিনি পিচিম আৰু বলক তেনেহলে জল্দিছে মই পিচি লও এয়া মোৰ মছলা বটা হৈ গল এয়া ৰঙা জলকীয়া পিচি ললো আদা নহৰু এয়া গৰম মছলা আৰু এয়া জিৰা বাকি আৰু কেঁচা জলকীয়া দিম বাৰু এটো এক্সট্ৰা এড কৰিম এয়া ৰঙা জলকীয়া পিসা হৈ গল আৰু মায়ে কয় যে পাতা পিসি উঠিবলে এনেকে ৰুকি লব লাগে ৰুকি এনেকে আঙলিটো এনেকে বেন কৰি এনেকে ৰুকি ললে তেতিয়া হলে মানে তৰকাৰীখন হেনু বলে বহুত বেছি খুৱাদ হয় একাৰণে মই ট্ৰাই কৰি চাওচোন কি জানি টেস্টি হৈ যায় তাৰ অৱস্থা নাই এতিয়া যদি মই মুখত লাৰি দিও পুৰা জ্বলা লাগি যাব ন হাতখন ধুই গৈ হ্যান্ড ওয়াশ কৰো তাৰ পিছত খানা বনাম আৰু ইয়া হৈছে লোকেল চিকেনৰ আধাখিনি মায়ে ৰাখিছে মায়ে বলে জুইত বনাব আৰু মই গেছত বনাম যেহেতু মোৰ সৰুটো সৰু আছে এইকাৰণে মই গেছতে বনাব লাগিব নহলে মই জুইতে বনালো হয় এতে পিয়াজ কাটি লৈছো জলকীয়া আপোনালোকে যদি কোনোবা বেছি তিখা খাই ভাল পায় তেনেহলে বেছিকৈ এড কৰিব আৰু ইয়াতে মই তেজপাত আৰু আলু কাটিছো আৰু ইয়া বিলাহী এটা কাটিছো কাৰণ মোৰ মাংসখিনিৰ পৰিমাণ কম আছে সেইকাৰণে মই কমকে কাটিছো এয়া ধনিয়া পাত কাটি লৈছো আৰু মছলা দেয়াতে আছে এটো হৈছে গৰম মছলা আৰু এটো আপোনালোককে দেখাইছিলোৱে জিৰা আৰু ইয়াতে কলা জাতি জালুক বুলি কয় যে ব্ল্যাক পেপাৰ হেয়া মই একেলগে পাতাত পিচি লৈছো আপোনালোকে ভিডিওটো দেখিলে অলৰেডি আৰু এয়া হৈছে আদা নহৰুৰ পেষ্ট বনাই লৈছো আৰু ইয়াতে ৰেড চিলি মানে এই ৰঙা জলকীয়া মই পাতাত পিচি লৈছো আপোনালোকে দেখিছে যেহেতু গটিকে বলক পলম নকৰি মোৰ মুখত পানীও আহিছে আৰু মা খাবানে নখোৱা আজি খোৱালে খাম আৰু গটিকে দেৰি নকৰি জল্দিছে মই বনাও গেছটো জ্বলাও এতিয়া আৰু জল্দিছে বনাই দিও আৰু ইয়া
মোৰ লোকেল মুৰ্গীৰ মাংস হৈ গ'ল ৰেডি ইয়াতে ধনিয়া পাত দি দিছোঁ আৰু ইয়াতে নমাই দিওঁ আৰু এতিয়া আৰু বহুত বেছি ভোক লাগিছে জল্দিছে আৰু এয়া মই প্ৰায় একদম কাঁহীত বাঢ়িয়ে ল'লোঁ একদম চাওক এয়া লোকেল চিকেন তাকো চৰুত বনোৱাৰ সোৱাদটো বহুতেই বেলেগ মানে একদম মই ৰ'ব পৰা নাই আৰু মুখত পানী আহি গৈছে বহুত ভোকো লাগিছে জেলিচা খাওঁ আৰু এতিয়া 12টা বাজে আৰু খাওঁ আৰু মায়ে অলৰেডি খোৱা ষ্টাৰ্ট কৰি দিলে বাৰু মই এতিয়া বহি যাওঁ খাওঁ আৰু চিকেন লেগ পিচ এনেকুৱা লাগিছে যেন ধাবাত খাই আছোঁ সঁচাকৈ আপোনালোকে জোনবিল ধাবা এখন এতিয়া ভাগিলে চাগে নাজানো তাত মানে চিকেনৰ যোনটো সোৱাদ এটা থাকে ন সেইটো সোৱাদটো আহিছে মানে বহুত টেষ্টি মাংসৰ আলু বহুত বেছি ভাল পাওঁ যদি ভাল লাগিছে আপোনালোকৰ ভিডিঅ'টো চাই তেনেহ'লে প্লিজ জল্দিছে মোৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব প্লিজ নাপাহৰিব নেক্সট পৰ মই ছাগলী মাংসৰ লগত বনাই দেখাম আপোনালোকক দেই সেইটো অলপ বেলেগ ধৰণৰ হ'ব গতিকে আপোনালোকে জল্দিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক ভাল লাগিলেনে বাৰু আপোনালোকৰ এই মোৰ ৰেচিপিটো চাই নিশ্চয় ভাল লাগিলে আৰু এনেকুৱা ইণ্টাৰেষ্টিং ভিডিঅ' চাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক গতিকে আজিলৈ ইমানেই জয় আই অসম